মৰমৰ মইনাহঁত, তোমালোকে বাৰু চিলনী চিনি পোৱানে বা কেতিয়াবা দেখিছানে বাৰু? চিলনী হ'ল এবিধ মাংসহাৰী চৰাই। ইহঁত চিকাৰ প্ৰিয়। ইহঁতে চিকাৰৰ সন্ধানত আকাশত উৰি ফুৰে আৰু যেতিয়াই চিকাৰৰ সন্ধান পায় তেতিয়াই উপস্থিত হয়হি। ইহঁত সুবিধাবাদী চৰাই। ইহঁত আনবোৰতকৈ অলপমান পৃথক। ইহঁতৰ ডেউকাখন দেখিছানে? কেনেকৈ কুনিয়া টাইপৰ আৰু এডাল নেজো আছে। সেয়েহে সহজে আমি চিনি পাওঁ আনবোৰ চৰাইতকৈ চিলনীক সহজেই চিনি পাওঁ। ইহঁতৰ ঠেংকেইটালৈ মন কৰাচোন, কেনেকুৱা হাতোৰাৰ দৰে। ইহঁতে বেছিকৈ মাছেই খায়। মাছৰ লগতে ইহঁতে মৃত প্ৰাণীকো ভক্ষণ কৰে। আনহাতে তোমালোকে মাছ সকলোৱে চিনি পোৱাই নহয় জানো? মাছ কেৱল মানুহেই নাখায়, কিছুমান চৰাইও মাছ খাই জীয়াই থাকে। আমি কেইবিধমান মাছৰ নাম জানো আহাচোন। কাৱৈ, গৰৈ, পুঠি, ৰৌ, বৰালি, চিতল, মাগুৰ, শ'ল। ইয়াৰে কিছুমান বাকলি থকা মাছ আৰু আনহাতে কিছুমান বাকলি নথকা মাছ আছে। এতিয়া আহাচোন আমি পদ্যটো শুনো। চিলনী আৰু মাছ। ৰহিমলাই মাছৰ পাচি মূৰত লৈ যায়, উৰি উৰি চিলনীয়ে ৰং মনে চায়। চিলনীয়ে শ'ল এটা থাপ মাৰি ধৰে, ৰহিমলাই নজনাকৈ লৈ উৰা মাৰে। জীয়াই থকা শ'ল মাছে ধৰফৰ কৰে, চিলনীৰ ঠেঙৰ পৰা এৰা খাই পৰে। সৰি পৰিল শ'ল মাছ মেকুৰীৰ গালত, মেকুৰীয়ে জাপ দিলে শ'ল পৰিল শালত। পানী পাই মাছটোৱে নাচে ৰং মনে, গছত বহি চিলনীয়ে চাই খং মনে। মইনাহঁত, চিলনী আৰু মাছ পদ্যটো শুনি তোমালোকে কেনে পালা? তোমালোকে মোক কমেণ্ট বক্সত জনাবাচোন দেই। এতিয়া আহাচোন মাছ কেনেকৈ ধৰে আৰু মাছ ধৰা কেইবিধমান সঁজুলিৰ বিষয়ে জানো। মাছ ধৰিবলৈ ব্যৱহাৰ কৰা কেইবিধমান সঁজুলি হৈছে জাল, জাকৈ, জুলুকি, বৰশী, চেপা, পল। মইনাহঁত, পদ্যটোত আমি শ'ল মাছটো খালৰ পানীত পৰি যোৱা কথা গম পালোঁ, নহয়নে? খালৰ উপৰিও মাছ আৰু ক'ত ক'ত থাকে তাকে জানোচোন আহা। সাধাৰণতে য'তেই পানী থাকে তাতেই মাছ থাকে। তাৰ উপৰিও মাছ নৈ, বিল, পুখুৰী, জান, জুৰি, খাল, ডোং, সাগৰ, মুঠতে য'তেই পানী থাকে ত'তেই মাছ থাকে। এইটো ভিডিঅ'ত ইমানখিনিয়ে জনালোঁ। পুনৰ আন এটা ভিডিঅ'লৈ আকৌ আহিছোঁ।